তই কিবা এটা কৰিবিনে নে পিতাই চাই দিয়া ল'ৰালৈ মই বিয়া হৈ গুচি যাম? তোৰ দেখোন বিয়া হ'বলৈ বৰ উৎপাত লাগিছে। উৎপাত লগা নাই, পিতাই বিয়াৰ কথা কৈ কৈ মোৰ কাণ ঘোলা কৰি দিছে আৰু মায়ে ল'ৰাৰ ফটো দেখুৱাই দেখুৱাই চকু বিষুৱাই দিছে। তই যদি সোনকালে কিবা এটা নকৰ নহয় মই কি কৰিম ঠিক নাই বাপেকে। কি কৰিম ঠিক নাই মানে? ঐ কি কৰিবি তই? চা এই উল্টা পুল্টা কথাবোৰ চিন্তা নকৰিবিচোন। তই যদি একো নকৰ মইতো কৰিবই লাগিব। হেৰৌ সেইবোৰ চিন্তা কৰাই পাপ কথাবোৰ মনলৈ নানিবিচোন। পাপ কথা? কি পাপ কথা? আত্মহত্যা কৰাটো আকৌ। মই আত্মহত্যা কৰিম বুলি কেতিয়া ক'লো? তেতিয়াহ'লেনো কি কৰা কথা কৈছিলি? পিতাই যাৰ লগতে বিয়া হ'বলৈ কয় তাৰ ডিঙিতে ওলমি যোৱাৰ কথা কৈছো। ঐ সেই কামবোৰ বুকুত নেমাৰিবি অ'। মই কিবা এটা কৰিম নহয়। কিবা এটা কৰিমকে দুটা বহাগ পাৰ কৰিলি। এই বহাগৰ আগত যদি একো এটা নকৰ নহয় মোক পাহৰি যাবি। তৰা তেনেকৈ নকবিচোন। তই দেখোন জানই মই অকলশৰীয়া ল'ৰা। কৰোঁ বুলি ক'লে চব কাম কৰিব নোৱাৰো নহয়। তাতে তই ইমান সুখত ডাঙৰ হোৱা ছোৱালী। মোৰ ঘৰটোও তই থকা উপযোগী নহয়। কি বুলিনো তোৰ পিতাইক মোৰ কথা ক'ম কচোন বাৰু? এই অকণমানটো সময় দে। চা তই উল্টা পুল্টা কথা কৈ মোৰ মূৰটো গৰম নকৰিবি। মই তোক ভাল পাওঁ, ইয়াত আকৌ ঘৰৰ কথা ক'ৰ পৰা আহিল? মই তোৰ লগত বাঁহৰ তলতো থাকিব পাৰিম, বুজিলি? আৰু তই কি ভাবিছ তই ঘৰটো বনালে পিতাই তোলে হাঁহি হাঁহি দি দিব? সেইকাৰণেতো মই অলপমান সময় বিচাৰিছোঁ। মই কিবা এটা কৰিবলৈ চেষ্টা কৰি আছোঁ নহয়, যাতে তোৰ পিতাইক তোৰ মোৰ কথা বুকু ফিন্দাইকৈ তোক বিচাৰিব পাৰোঁ। বুজিলোঁ। এটা কাম কৰ, তই মোক এই জনমলৈ পাহৰি যা। ঐ তেনেকৈ নকবিচোন। কমেই হয় মোক পলুৱাই নে নহয় তই মোক পাহৰি যা। তই যে কিবা এটা কৰি মোক পিতাইক খোজাৰ আগতে পিতাই বেলেগৰ ডিঙিত মাদলি পিন্ধাই যে মোক বিদায় দিব সেইটো খতম। চা তোৰ পিতাই মোক মোৰ মা দেউতা ঢুকোৱাৰ পাছত কিমান সহায় কৰি থৈছে। পঢ়া শুনাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে তেখেতেই মোক সহায় কৰিছে। গতিকে তেখেতক নজনোৱাকৈ মইতো পলুৱাই আনিব নোৱাৰোঁ দেই। তেখেতক নজনোৱাকৈ মইতো পলুৱাই নিব নোৱাৰোঁ। কথা ক'বলৈ আহিছ? পিতাইক সুধিলৈ তই মোক ভাল পাইছিলি, এতিয়া যে বিয়া পাতিবলৈ পিতাইৰ অনুমতি লাগে। তহঁত ল'ৰাবোৰ চব একে, প্ৰেম কৰাৰ সময়ত পাছে পাছে লাগি থাকিব আৰু বিয়াৰ কথা ক'লে হাজাৰটা বাহানা দেখাই পলাব। তহঁত চব ল'ৰাবোৰ বুলি ক'লি যে, তই তাৰ মানে আন বেলেগ ল'ৰাকো। ফকতীয়া কথা কৈ আচল কথাৰ পৰা নপলাবি, মোক ভাঙি দিম কিন্তু কৈ দিছোঁ বাপেকে। হেই মইনো ক'ত পলাইছোঁ? কিবা এটা ভালকৈ কৰাৰ কথাহে কৈছোঁ, যাতে তই বিয়াৰ পাছত সুখত থাকিব পাৰ। হ'ব বুজিলোঁ, মই বিয়াৰ হোৱাৰ পিছত কাক সুখত ৰাখি থাকিবি। ঐ শুনচোন, শুন না। হেই এইজনী একো বুজি চুজি নাপায় পাগলী। তোক নাপালে মই জীৱনত বিয়াই নাপাতো। বেলেগত সুখৰ ৰখাৰ কথা নাহেই। চব কথাতে তোৰ মই মতালি নচলিব নহয়। মাক বাপেকে ল'ৰা ছোৱালীৰ ভালটোহে চিন্তা কৰে, বেয়া চিন্তা নকৰে নহয়। বেয়া চিন্তা কৰে বুলিনো কেতিয়া ক'লোঁ? মই খালি এতিয়া বিয়া নহওঁ বুলিহে কৈছোঁ। এতিয়া বিয়া নহওঁ কেতিয়া হ'বি? বুঢ়ী হ'লে। ভাগ্যৰ বলত ইমান ভাল ল'ৰা এটা পাইছোঁ, তই আবুল তাবুল গালে নহ'ব নহয়। ভাল ল'ৰা বুলিনো কেনেকৈ জানিলা? তোমাক চাৰ্টিফিকেট দেখাইছিলে নি? তোৰ মুখখন কিন্তু বহুত বাঢ়িছে। মুখে মুখে উত্তৰ দিয়া, বাপেৰক লগাবলৈ দে, দিব মজাটো। পিতাই মোক নহয় তোমাকহে গালি দিব। বাপেৰে লাই দি একদম বেয়া কৰি পেলালে। এতিয়া প্ৰত্যেকটো কথাতে উভতি। মাক জীয়েকে গোট খাই মোৰ কথা কি বদনাম গাই আছা? আপোনাৰ বদনাম গোৱা নাই, জীয়েকৰহে গুণ বখানি আছোঁ। হয় নেকি? তাই আকৌ কি কৰিলে? তাইকে নোসোধে কিয়? কি হ'ল মাজনী, তই কচোন। মই মানে পিতাই। মই মানে কি? ক আকৌ। এতিয়া মানে কৰি আছ যে, ক আকৌ বাপেৰক। ক আকৌ। নহয় মই মানে এতিয়া বিয়া নহওঁ বুলি ভাবিছোঁ, সেইটোকে লৈ মায়ে গালি পাৰি আছে। বিয়ে পাছ কৰিলি যেতিয়া বিয়াও পাছ কৰিব লাগিব। নহয় মানে পিতাই। এতিয়া বিয়া নহওঁ কেতিয়া হবি? পঢ়া শুনা সামৰা 2 বছৰেই হ'ল। কালিলৈ আবেলি ল'ৰা ঘৰৰ মানুহ আহিব, লগতে ল'ৰাটোও আহিব। কথা বতৰা ভালকৈ পাতিবি। ল'ৰাৰ পচন্দ হ'লে অহা মাহত বিয়া পাতি দিম। এতিয়া ৰৈ থাকিবলৈ সময় নাই। এতিয়া গম পালি? আহক কাইলৈ ল'ৰা, বৰ বিহু দেখুৱাম বাপেকে। তৰা এইজনীয়ে কাইলৈ কি কৰে ঠিক নাই। মান সন্মান চব যোৱা যেন পাইছোঁ। ঐ কি হ'ল ক? হ'বলৈ কিটো আছে, কাইলৈ মোৰ বিয়া, খাবলৈ যাবি। হে বিয়া মানে? এইখন বিয়াৰ লিষ্ট আৰু এইটো পইচা ল। পিতাই কাইলৈ আগবেলাৰ ভিতৰতে বজাৰখিনি কৰি আনিবলৈ কৈছে। ভালকৈ কবিনে মই যাওঁ? ব বুলি কৈছোঁ নহয়, ব। ক এতিয়া। কাইলৈ কোনোবাই এটাই বোলে মোক চাবলৈ আহিব। আৰে কান্দিছ কিয়? চাবলৈহে আহিব, নিবলৈ নাহে নহয়। তাৰ পচন্দ হ'লে মোক এমাহৰ ভিতৰতে নিবলৈও আহিব। কি নহয়, কেতিয়া নিবি মোক? ৰচোন, কিবা এটা কৰিব লাগিব।
তোৰ এই কিবা এটাটো শুনি শুনি মোৰ কাণ খোলা হৈ গৈছে চাবি কিন্তু কাইলৈ যদি মোৰ ল'ৰাটো পচন্দ হয় গুচি যাম বাপেকে গম পাবি তেতিয়া পচন্দ হয় যদি যাবি আৰু মইনো কি কৰিম হয় নেকি তই তাৰমানে মই বিয়া হৈ যোৱাটোকে বিচাৰি আছ হ'ব কণা খুৰা যিয়ে হওক বিয়া হৈ গুচি যাম বাপেকে গম পাবি ঐ শুনচোন একো শুনিবলৈ নাই কাইলৈ আগবেলাৰ ভিতৰত বজাৰকেইটা কৰি আনিবি মোৰো যে কপাল মনৰ মানুহজনীক চাবলৈ অহা ল'ৰাক খুৱাবলৈ মিঠাই মইহে আনি দিব লাগিব বজাৰত কেনেবাকৈ বিকি থকা মিঠাই পায় নেকি বাৰু ধেই মই যে কি ভাবি থাকোঁ আৰু দেই তৰা অ' তৰা তৰা ল লগতে নিগনি মাৰ দৰৱটো আনিছোঁ পাৰিলে চাহত দি দিবি ঐ কেনেকৈ কৈছে চা মই আকৌ মোৰ হ'বলগীয়া মানুহটোক কিয় নিগনি মৰা দৰৱ দিম নিদিয় বুলি গম পাইছোঁ সেইকাৰণে মিঠাইখিনিতে বিহ মিহলাই আনিছোঁ হে হৰি তই দেখিছোঁ মোৰ এতিয়া বিয়া নোহোৱাকৈ বিধৱা বনাবি তোৰ মোৰতো ক'ৰবাত কিবা পুৰা পুৰা গোন্ধাইছে ক'তা মই দেখোন নাই পোৱা কিয় তই নাই পোৱা তোৰ ওচৰতে গোন্ধাইছে তই বাৰু জ্বলিছ নি মই নজ্বলিহে পাৰিছোঁ ইমানকৈ সাজি কাচি কাক জ্বলাই থাকে যা মই যাওঁ কাম আছে যা যা মোৰো মেকআপ কৰিবলগীয়া আছে আলহী পাবহিয়ে এতিয়া হ'ব যিমান সাজিলেও বান্দৰী বান্দৰী সুন্দৰী হ'ব নোৱাৰে হ'ব যা যা ইমানকৈ জ্বলি মৰিব নালাগে তৰা বান্দৰী হ'লেও সুন্দৰী হ'লেও সদায় তোৰে কিবা এটা কৰাৰ চিন্তা কৰ নহ'লে আজিৰ দৰে তৰাৰ বিয়াৰ বজাৰহে কৰিবলৈ পাবি তৰাৰ দৰা হ'ব নোৱাৰ আৰে চেষ্টাটো কৰিয়ে আছোঁ ন আৰু চৰকাৰী চাকৰি এটা পোৱাটো ইমান সহজ নহয় নহয় আৰে চৰকাৰী চাকৰি বাদ দে কোম্পেনী চাকৰি মাথা মাৰ তোৰতো পঢ়া শুনাও আছে তই চাকৰি পাই যাবি নহ'লে এটা কাম কৰিব পাৰ তই বিজনেছকে আৰম্ভ কৰ হেই কোম্পানীৰ চাকৰি কৰিবলৈ মোৰ অলপো মন নাই আৰু বিজনেছ আৰম্ভ কৰিবলৈ হাতত টকাওতো থাকিব লাগিব ন কোম্পেনী চাকৰিনো কি বেয়া অলপ কষ্ট আছে কিন্তু সেইমতে পইচাও আছে নহ'লে তই কিবা এটা কৰ নহ'লে কিন্তু তই বৰ পস্তাবি কিবা এটা কৰিব লাগিব ৰ তই যে কথাবোৰ ইমান সহজকৈ কৈ আছ তোৰ কি অকণো চিন্তা লগাই নাই নেকি নে তই তৰাক বিয়াৰ পতাৰ কথা ভবাই নাই আৰে তৰাক বিয়া পাতিব নোৱাৰিলে মই বিয়াই নাপাতোঁ তেতিয়াহ'লে তই একো চিন্তাই কৰা নাই যে তই কি ভাবিছ চা মই কিবা এটা কৰাটো কৰিমেই মই সেইটো চিন্তা কৰা নাই মই বেলেগ এটা কথাৰ কাৰণেহে চিন্তাত পৰিছোঁ কি কথা তইতো জানই মোৰ মা দেউতা ঢুকোৱাৰ পাছত বৰদেউতাই মোক নিজৰ ল'ৰাটোৱে বহুত সহায় কৰিলে এতিয়া মই বৰদেউতাক তৰাৰ কথা কেনেকৈ ক'ম নিজকে বৰ কিবা স্বাৰ্থপৰ যেন লাগিছে অ' আৰে বৰদেউতাই তোক নিজৰ বুলিয়ে ভাবে তোক বহুত ভাল পায় তই যদি ভালকৈ কিবা এটা ইনকামৰ পথ উলিয়াই দিয় তৰাক তোলৈ হাঁহি হাঁহি বিদায় দিব তই মিছাকৈ চিন্তা কৰিছ তাকেহে কিবা এটা কৰিব লাগিব ৰ ব'ল ব'ল বহুত দেৰি হ'ল গৰুকেইটা পথাৰতে আছে বৈ আমাৰ এজনীয়ে ছোৱালী বৰ আলাসত উঠা কেতিয়াবা ভুল ভ্ৰান্তি হ'লে শিকাই বুজাই ল'ব আৰু আপুনি অকণো চিন্তা নকৰিব তাইক মই মোৰ নিজৰ ছোৱালীৰ দৰেই ৰাখিম ঘৰখনত তেনেকৈ কোনো নায়েই মানুহ আমি দুটাহে কাম কৰা মানুহ দুটা আছে সকলো কাম সিহঁতিয়েই কৰে কাম কৰা মানুহ নাথাকিলেও কোনো চিন্তা কৰিব নালাগে আমাৰ তৰাই সকলোখিনি জানে নহয় আৰু বোৱা কথাও জানে নহয় নাই নাই দেই এওঁক মই একো কৰিবলৈ নিদিওঁ বুঢ়া কালত কথা চথা পাতিবলৈকে লগ এটা হ'ব সেয়াই যথেষ্ট ইমান দিনেতো দিনটো অকলে অকলেই থাকিলোঁ ই দিনটো অফিচতেই থাকে এই কাম কৰা মানুহকেইটাৰ লগতনো আৰু কি কথা পাতিম সেইটো বাৰু হয় অনুৰাগৰ মাক দেউতাকৰনো কি হৈছিল কিনো ক'ম এটা বছৰৰ ভিতৰতে দুয়োটা বেমাৰত পৰিয়ে ঢুকালে কিমান দিন হ'ল এই যোৱা ভাদত 5 বছৰ হৈ গ'ল এটা কাম কৰিলে কেনেকুৱা হয় কি কাম ল'ৰা ছোৱালীসকলক অকলে কথা পাতিব দিলে ভাল হ'ব নেকি ঠিকেই আমাৰ ডাঙৰবোৰৰ মাজতনো সিহঁতে কি কথা পাতিব মাজনী অনুৰাগক আমাৰ পাছফালৰ বাৰাণ্ডাখনলৈকে লৈ যা ব'লক
তোমাৰ যদি কিবা সুধিব লগা আছে সুধিব পাৰা। মোৰ সুধিব লগা নাই, কিন্তু কথা কিছুমান ক'বলৈহে আছে। তোমাৰ কি ক'ব লগা আছে ক'ব পাৰা। ক'ম বাৰু, তাৰ আগতে আপোনাৰ যদি কিবা সুধিব লগা আছে সুধি লওক। মোৰ তেনেকুৱা সুধিব লগা একো নাই। আইতাই তোমালোকৰ ঘৰৰ লগতে তোমাৰ কথা সকলো কৈছে। তোমাৰ কি ক'ব লগা আছে তাকে কোৱাচোন। কেনেকৈ কওঁ তাকেহে ভাবিছোঁ। আপুনি বা কি ভাবে? মোৰ একো নাই বাৰু, তুমি চিন্তা নকৰিবা। এজন বন্ধুৰ আগত কোৱাৰ দৰে তুমি নিৰ্ভয়ে সকলোখিনি ক'ব পাৰা। মানে এই বিয়াত মোৰ মন নাই, আপুনি প্লিজ বেয়া নাপাব। মই মানে ল'ৰা এজনক ভাল পাওঁ। তেখেতৰ বৰ্তমান চাকৰি তাকৰি হোৱা নাই কাৰণে ঘৰত কথাটো ক'বও পৰা নাই। থেংক গড, তুমি মোক ডাঙৰ ধৰ্ম সংকটৰ পৰা বচালা। মানে মই বুজা নাই। আচলতে ময়ো এজনী ছোৱালীক ভাল পাওঁ। আইতাৰ কথা পেলাব নোৱাৰিয়ে তোমাক চাবলৈ আহিলোঁ। এতিয়া পিছে কি কৰিম বুলি ভাবিছে? আপুনিয়ে ঘৰত কথাটো কৈ দিলে ভাল হ'ব নেকি? কি বুলি? আপোনাৰ মোক পচন্দ নাই হোৱা বুলি। ঠিক আছে, তুমি যেনেকৈ বিচৰা তেনেকৈ ক'ম বাৰু। ধন্যবাদ। ধন্যবাদ মইহে তোমাক দিব লাগে। ঠিক আছে, ব'লক এতিয়া। ব'লা। মই এটা কথা ভাবিছোঁ। কি? তোৰ পঢ়া শুনাও আছে, এদিন নহয় এদিন চাকৰি পাবি, সেইটো সকলোৱে জানে। কাৰণ তোৰ পাৰ্চেণ্টেজো ভাল, তোৰ স্বভাৱ চৰিত্ৰও ভাল, সকলোৱে তোক ভালো পায় আৰু পিতায়ো তোক ভাল পায়। সেইবোৰ বাৰু বুজিছোঁ, কিন্তু তই কি ভাবিছ সেইটো ক। মই ভাবিছোঁ পিতাইক আমি সকলো খোলাকৈয়ে কৈ দিওঁ। পিতাই হয়তো প্ৰথমে খঙো কৰিব, কিন্তু তাৰপিছত মানিও ল'ব, সেইটো মই তই জানো। পাগল হলি নেকি? নাই হোৱা অ', মই পিতাইক জানো। পিতাই গালি পাৰিব, হয়তো মাৰিবও, পিছত চাবি মানিও ল'ব। আৰু যদি তেনেকুৱা নহয়, উল্টাটোহে হয় তেতিয়া? তেতিয়া চিন্তা কৰিম আৰু। কিন্তু এনেকৈ আৰু মিছামিছিকৈ সাজি কাচি ল'ৰাৰ ঘৰৰ মানুহৰ আগত মই বিয়াৰ ইণ্টাৰভিউ দি থাকিব নোৱাৰোঁ। কথাটো বাৰু তই ঠিকেই কৈছ। এইবাৰ বাৰু তই ল'ৰাটোৰ কাৰণে একো নকৰাকেই হ'ল, কিন্তু সদায়তো তেনেকুৱা নহ'ব। আৰু ল'ৰাই যদি পচন্দ কৰে তেতিয়াতো বিপদেই হ'ব। সেইবাবে কৈছোঁ, যি হয় দেখা যাব, ব'ল পিতাইক কৈ দিওঁ। ঠিকেই, ইমানবোৰ টেনশ্যন লৈ থকাতকৈ ঘৰত কৈ দিয়াই ভাল হ'ব। অন্ততঃ তোলে আৰু দৰা বিচাৰি হাবাথুৰি খাই নুফুৰিব, আৰু ল'ৰা ঘৰৰ মানুহৰ কাৰণে মোক মিঠাই আনিবলৈও নিদিব। আৰু ল'ৰা আহিলেও কিন্তু এবাৰ ল'ৰা ঘৰৰ মানুহৰ আগত তোৰ কথা কৈ দিম বাপেকে। এবাৰ আকৌ চিন্তা কৰি চা, মোৰ কোৱাত আপত্তি নাই। চিন্তা কৰিবলৈ নাই, যি হয় দেখা যাব। বেলেগে কোৱাৰ আগত আমি নিজে কৈ দিওঁ। হ'ব বই আৰু, আজি হয় ৰঙামাটি নহয় গুৱাহাটী। হে ভগৱান, সহায় কৰিবা আৰু বৈ। এইখিনি কথা ক'বলৈ তই ক'ত সাহস পালি? বাও নহয় চন্দলে হাত মেলিব আহিছ। পিতাই চুপ! গাঁৱত মোৰ মান সন্মান তই সকলো শেষ কৰিব আহিছ। যা যা এতিয়া ভিতৰলৈ। পিতাই এক ভিতৰলৈ লৈ যোৱা, আৰু আজিৰ পৰা মোক নুসুধাকৈ এখোজো বাহিৰলৈ যাব নিদিবা। আৰু তই আজিৰ পৰা মোৰ চোতালত ভৰি নিদিবি। যিখন পাততে খালি সেইখন পাততে হাগিবলৈ আহিছ। ওলা বুলি কৈছো, ওলা। যা, আৰু আজিৰ পৰা মোৰ চকুৰ আগলৈ নাহিবি। ঐ, এনেকৈ কান্দি কাটি লাভ নাই। ব'ল ভাত কেইটামান খাই ল'বি। কালি ৰাতিও ভাত খোৱা নাই। পিতায়ে গম পাবলৈ হ'লে খুব খং কৰিব। হুলস্থুল কৰে যি কৰে কৰি থাকক। এটা কাম কৰিবা, মোক একেবাৰে মাৰি পেলাবলৈ ক'বা। মাজনী, আৰু একটাও শব্দ নকৰিবি। পিতায়ে এখন গালতহে দিছিলে, মই 2খন গাল ফুলাই দিম। কথা ক'বলৈ আহিছে, আমি তোৰ মাৰ বাপেৰ হওঁ, শত্ৰু নহয়। তোমালোকতকৈ শত্ৰুৱে ভাল, তোমালোকে অকল নিজৰটোৱে বুজি পোৱা। আমি কি নিজৰটো বুজা দেখিলি হা? মাক বাপেকে সদায় নিজৰ ল'ৰা ছোৱালীক ভাল হোৱাটোৱে চিন্তা কৰে। জীৱনত যাতে সিহঁতি কেতিয়াও বিপদত নপৰে, সুখত থাকে, সেইটোহে চিন্তা কৰে। মই কাৰ লগত সুখত থাকিম তোমালোকে জানিবানে মই জানিম? চুপ, তই ইমানো ডাঙৰ হোৱা নাই সিমানবোৰ কথা জানিবলৈ। যদি ডাঙৰে হোৱা নাই বিয়া দিব কিয় ওলাইছা? এটা কথা মনত ৰাখিবা, মই বিয়া হ'লে পলাশৰ লগতে হ'ম, নহ'লে মই বিয়াই নহওঁ। মনে মনে থাক। বাপেৰে শুনিবলৈ হ'লে পিঠি ফালি দিব। কিয়? এনে দেখোন তোমালোকৰ পলাশ নহ'লে নহয়েই। চব কামতে পলাশকে বিচাৰা, তাৰ গুণগান সকলোৰে আগত কৈ থাকা। এতিয়া পলাশ কিয় বেয়া হ'ল? বহুত স্বাৰ্থপৰ তোমালোক। বেছি মুখ নবজাবি, মুখ ভাঙি দিম। আৰু শুন, পলাশ আমাৰ কাৰণে এতিয়াও বেয়া ল'ৰা নহয়, কিন্তু তোৰ উপযোগী নহয়, বুজিলি?
তোকতো মই আগতেই কৈছিলোঁ তই কিবা এটা কাম কৰি ল তাৰপিছত বৰদেউতাক কবি কি দৰকাৰ পৰিছিল ইমান সোনকালে ক'বলৈ তাকেহে বৰ ডাঙৰ ভুল কাম কৰিলোঁ অ' কিয়নো এইবোৰ কৰিলোঁ নহয় মোৰ এতিয়া তৰালেহে চিন্তা হৈছে অ' এতিয়া চিন্তা কৰি লাভ নাই আগতেই ভাবিব লাগিছিলে তৰাক মোৰ আগতেই মাৰিছে পিছত চাগে কিমান মাৰিছে ঠিক নাই আৰু নাই বৰদেউতাই তৰাক বহুত ভাল পায় তাই কিমান মাৰপিট নকৰে তই চিন্তা নকৰিবি তই এতিয়া পিছে কি কৰিম বুলি ভাবিছ তাকেহে কিনো কৰোঁ একো ভাবিয়ে পোৱা নাই অ' কামৰ কথাটো কিবা এটা ভাবিছনে তোৰ ভাল ইনকম থকা হ'লে বৰদেউতাই এবাৰ হ'লেও চিন্তা কৰিলেহেঁতেন সকলো মা দেউতাই নিজৰ ছোৱালীজনীক এটা ভাল ল'ৰালৈকে দিবলৈ চেষ্টা কৰিব ন সেইটো ময়ো বুজি পাওঁ বুজি পালে নহ'ব নহয় কিবা কৰিছ জানো 4-5টা ইণ্টাৰভিউ দি থৈছোঁ এমাহ দুমাহৰ ভিতৰতে কিবা এটা হ'ব লাগে যদি নহয় তেতিয়া তেতিয়াতো তেতিয়া চিন্তা কৰিম আৰু মানে কোম্পানী এটাৰ লগতো কথা পাতি থৈছোঁ একো নহ'লে তাতে জইন কৰিম আৰু বঢ়িয়া এইটো তই ভাল চিন্তা কৰিছ তাকেহে 1-2 মাহৰ ভিতৰত কোনো ল'ৰা নাহিলেই হ'ল আৰু তই চিন্তা নকৰিবি আহিলেও তৰাই ল'ৰাক কেনেকৈ খেদিব লাগে সেইটো তাই ভালকৈ জানে সেইটো বাৰু হয় কিন্তু বৰদেউতাৰ খঙত তাই কিবা উল্টা পুল্টা নকৰিলেই হ'ল আৰু সেইটোহে চিন্তা লাগি আছে তাই খবৰ ল'বলৈ এতিয়া তাহাঁতৰ ঘৰলৈ যাব নোৱাৰা হ'লোঁ নহয় চিন্তা নকৰিবি মই যাব পাৰিম নহয় তাইৰ খবৰ মই তোক আনি দিম তই অলপ তাইক বুজাবি যাতে তাই একো উল্টা পুল্টা নকৰে তাইৰ খংটোলে মোৰ বৰ ভয় লাগে অ' কোন সময়ত কি কৰে একো ঠিক নাইকিয়া এজনী ছোৱালী মৰমত ডাঙৰ হোৱাৰ বাবে খং আৰু জিতটো অলপ বেছি মই বুজাম দে তই চিন্তা কৰিব নালাগে চিন্তাটো থাকিবই দেচোন ভগৱানে এবাৰ চকু মেলি চালেই হ'ল আৰু তই ইমান ৰাতি আৰু বেগ চেগ লৈছে অঁ মই গুচি আহিলোঁ গুচি আহিলোঁ মানে ক'ৰপৰা গুচি আহিলি ক'ৰ পৰা আহিম আকৌ ঘৰৰ পৰা ৰচোন ৰ তই ঘৰৰ পৰা ক'লৈ গুচি আহিলি মানে মই ঘৰৰ পৰা তোৰ ঘৰলৈ মানে তোলৈ একেবাৰে গুচি আহিলোঁ এতিয়া বুজিলি কি ঘৰত গম পায় নে নাপায় মানে তই ঘৰত কৈ আহিছ নে নকৈ আহিছ পাগল নেকি তই ঘৰত ক'লে মোক আহিবলৈ দিব নিদিয়ে তাৰমানে তই মনে মনে তাৰমানে তই পলাই আহিছ অঁ ঘৰত নোকোৱাকৈ তোলৈ মই পলাই আহিছোঁ ৰক্ষা বুজি যে পালি এতিয়া যা পানী এগিলাচ আনগৈ বেগ কঢ়িয়াই কঢ়িয়াই মোৰ নেলু শুকাই গৈছে কি হ'ল যা আকৌ অঁ ব'ল এতিয়া ক'লৈ তোক ঘৰত থৈ আহোঁগৈ কি চা তই কথাবোৰ বুজি পোৱা নাই অ' কি বুজি পোৱা নাই মই শুন তোক মই পলুৱাই আনিম বুলি ভবা হ'লে কেতিয়াবাই আনিলোহেঁতেন কিন্তু তোক মই এনেকৈ আনিব বিচৰা নাই অ' জানো আৰু সেইবাবে মই নিজে আহিছোঁ সেইটোৱেইটো কথা তই এনেকৈ আহিব নালাগিছিল কিয় কিয় মানে মই তোক কৈছোৱে দেখোন মই তোক এনেকৈ আনিব বিচৰা নাই তেতিয়াহ'লে কেনেকৈ আনিবি ধুলে ডগৰে তই যে মোক এইটো জীৱনত আনিব নোৱাৰ বুলি কালি দেখোন ভালকৈ তোক পিতাই বুজাই কিয় দিলে নোৱাৰিম পাৰিম মই তোক সন্মানে তেনেকৈ আনিম তই চাই থাক পলুৱাই নানো হয় নেকি কেতিয়া আনিবি ধৰ এমাহ দুমাহ এমাহ নে দুমাহ এমাহ যদি এমাহৰ ভিতৰত আনিব নোৱাৰ তেতিয়া তই যেনেকৈ কওঁ তেনেকৈ আনিম তই সঁচা কৈছতো তোৰ মোৰ ওপৰত বিশ্বাস নাই নাই আছে নাই মই নাজানো শুন মোক এমাহ সময় দে মই কিবা এটা কৰিম তোৰে শপতো তই এনেকৈ আহিলে তোৰ মাৰ পিতাই কি সন্মান থাকিব তই কচোন মোৰ মা পিতাই নাই তোৰ মাৰ পিতাইকে মই নিজৰ বুলি ভাবোঁ গাঁৱৰ মানুহৰ আগত তোৰ মাৰ পিতাই সন্মান হানি কৰিব মই নোৱাৰোঁ নহয় ঠিক আছে দিলোঁ এমাহ সময় কিন্তু এটা কথা মনত ৰাখিবি এমাহ পাৰ হৈ যদি এদিনো যায় নহয় মোক কিন্তু নাপাবি নাপাবি মানে চিন্তা কৰিব নালাগে নমৰোঁ পিতাই যাৰ লগতে বিয়া দিয়ে তাৰ লগতে গুচি যাম অঁ সেইটো ক সেইটো ক মানে একো নাই ব'ল তোক ঘৰত থৈ আহোঁগৈ কোনোবাই দেখিবলৈ হ'লে হ'ল আৰু নালাগে মোক থ'ব যাব মই নিজে পাৰিম কিন্তু এটা কথা মনত ৰাখিবি তোৰ হাতত এমাহে সময় আছে এমাহৰ ভিতৰত কেনেকৈ আনো আনিবি নহ'লে মোক পাহৰি যাবি এজনী গ'লেই দেখিছানে ঐ ৰচোন ঐ তৰা ৰ ক'ত যাওঁ ৰাতিখন
তই আকৌ কিয় আহিছ? বৰদেউতা দেখিলে কিন্তু বৰ ডাঙৰ কথা হ'ব। নহয় বৰমা, মাত্ৰ মোৰ কথাটো এবাৰ শুনি লওকচোন। মায়ে কি কৈ আছে শুনা নাই নেকি? পিতাই দেখাৰ আগতে তই ইয়াৰ পৰা যা। যাম বাৰু, কিন্তু আগতে মই কি ক'ব বিচাৰিছোঁ সেইটো শুনি লওকচোন। মই আৰু তোৰ কোনো কথাই শুনিব নিবিচাৰোঁ। তোক দিয়া এমাহ সময় কেতিয়াবাই পাৰ হ'ল। মই আপোনালোকৰ কথা এটাহে জনাবলৈ আহিছোঁ বৰমা। এতিয়া পিতাই যাৰ লগতে বিয়া হ'বলৈ কয় তাৰ লগতে বিয়া হৈ গুচি যাম। তই মোক পাহৰি যা। তেনেকৈ নকবিচোন, আগতে মই কি ক'ব বিচাৰিছোঁ শুনি ল এবাৰ। বৰমা মই আচলতে তই আচলতে নীলাজ নিৰজ্জৰ নিমখাৰাম মানুহ। তোক মই আমাৰ ঘৰলৈ আহিবলৈ মনা কৰিছিলো নে নাই? তই কি সাহসত আমাৰ ঘৰলৈ আহিছ? ওলা ওলা বুলি কৈছো, ওলা। যাম একদম ওলা। যাম, আগতে এখন চাইটো লগ একো চাবলৈ নাই, ওলা ওলা, যা বুলি কৈছো, যা। কি দেখুৱাবলৈ আহিছ? কি চাব লাগে মই? মোৰ কি কাম নাইকিয়া বুলি ভাবিছ নেকি তই? ঘৰলৈ এতিয়া আলহী আহিব আৰু তোৰ লগত কথা চুপতি মাৰিবলৈ মোৰ সময় নাই। ওলা বুলি কৈছো, ওলা। তাৰমানে আপোনালোকৰ ল'ৰাই চাকৰি পোৱা বেছি দিন হোৱা নাই? নাই, এই 6 মাহমান হৈছেহে সি চাকৰিটো পোৱা। কি বিভাগত চাকৰি পালে ন? এডুকেশ্যন ডিপাৰ্টমেণ্টত পালে। অৱশ্যে সি চাকৰি নাপালেও আমাৰ ইমান অসুবিধা নাই। মোৰ ব্যৱসায় কৰিয়েই সি চলি থাকিব পাৰিব। তথাপিও চৰকাৰী চাকৰিটো পাইছে যেতিয়া কৰি থাকক। ঠিকেই ঠিকেই। পিছে এই ল'ৰাই কি ছাবজেক্ট পঢ়ায়নো? মই মানে ছাবজেক্ট নপঢ়াওঁ, অফিচতহে কওঁ। অঁ, আপোনালোকৰ ছোৱালী আমাৰ পচন্দ হৈছে। যদি আমাৰ ল'ৰাও আপোনালোকৰ পচন্দ হৈছে, আমি কথাখিনি আগবঢ়াব পাৰোঁ আৰু। আমাৰো আপোনালোকৰ ল'ৰা পচন্দ হৈছে। বাকী এতিয়া ল'ৰা ছোৱালীৰ পচন্দৰ ওপৰতহে কথা আৰু। আমাৰ ল'ৰাৰ আমাৰ পচন্দেই পচন্দ। আমাৰ ছোৱালীও আমাৰ পচন্দই পচন্দ। তেতিয়াহ'লে বৰ ভাল কথা, আমি দেখোন আগবাঢ়িবই পাৰোঁ আৰু। হয় হয়, আমিও সোনকালে বিয়াখন হোৱাটোকে বিচাৰোঁ। আমাৰ ইয়াৰ আকৌ বিয়া পতাৰ বয়স হোৱা নাই নহয়, কিন্তু চাকৰিটো পালে যেতিয়া বিয়াখন পাতি আজৰি হওঁ বুলি ভাবিছোঁ আৰু। ভালেই কৈছে। এতিয়া পিছে কওকচোন কেনেধৰণে আগবাঢ়িলে ভাল হয়? চাওক, মই এটা কথা খোলাকৈ ক'ব বিচাৰিছোঁ। কওকচোন। আমি মানে যৌতুকৰ সম্পূৰ্ণ বিৰোধী। সেইটোতো বৰ ভাল কথা। তাতে আমাৰ ইয়াৰ আকৌ একো বস্তুৰ প্ৰতি লোভ নাই, বৰ সহজ সৰল ল'ৰা। দেখাত লাগিছে বাৰু। এতিয়া ল'ৰা যে সি বৰ আলাসত উঠা। ইয়াক আমি কোনো বস্তুৰে অভাৱ দিয়া নাই। হয় হয়, আমাৰ ছোৱালীও ঠিক একেই। অঁ, সেইটোৱেই কথা। ল'ৰা ছোৱালীক সুখত ৰখাটো আমাৰেই দায়িত্ব। হয় হয়, ময়ো তেনেকৈয়ে ভাবোঁ। আপুনি চিন্তা নকৰিব, আপোনাৰ ছোৱালীৰ সুখৰ বাবে কিবা দিব বিচাৰিলে আমি আকৌ না নকৰোঁ। এওঁ কিন্তু এইটো বৰ ভাল কথা কৈছে দেই। এতিয়া চাওক, আপোনাৰ ছোৱালীজনীৰ লগত আপুনি ফিজ এটা দিব বিচাৰিছে, আমি আকৌ না কৰিলে আপুনি বেয়া পাব নহয়। আপোনাৰ ছোৱালীৰ লগত ফ্ৰিজটো দিলে গৰমত ঠাণ্ডা পানী আপোনাৰ ছোৱালীয়ে খাব। আমিতো বুঢ়া মানুহ ঠাণ্ডা পানী নাখাওঁৱেই। ল'ৰাটোতো অফিচতেই থাকে। এতিয়া চাওক, আপুনি যদি ছোৱালীৰ লগত AC-টো দিব বিচাৰে, আমিতো মানা কৰিলে আপুনি আমাক বেয়া পাব। মায়ে ঠিকেই কৈছে, আমাৰ ৰুমটো ঠাণ্ডা হৈ থাকিলে তুমিয়ে ভাল পাবা, মইতো অফিচতে থাকিম। এতিয়া চাওক, আপোনালোকৰ এজনীয়ে ছোৱালী, আপোনালোকে যদি ছোৱালীজনীৰ লগত গাড়ী এখন দিয়াৰ কথা ভাবিছে, আমিনো আকৌ কেনেকৈ মানা কৰোঁ? আপোনালোকে মনত দুখ নাপাব জানো? ঠিকেইতো, গাড়ীখনত উঠি আপোনালোকৰ ছোৱালীয়েইতো আপোনালোকৰ ঘৰলৈ আহিব। আমিনো আৰু বুঢ়া বুঢ়ী ক'ত ফুৰিবলৈ যাম? ল'ৰাটোতো অফিচতেই থাকিব। ঠিকেই ঠিকেই, আপোনালোক সঁচাকৈ যৌতুকৰ বিৰোধী। অঁ হয়, আমি একদম যৌতুকৰ বিৰোধী দেই। আমাক একোৱেই নালাগে, অকল ছোৱালীজনী দিলেই হ'ব। আপোনালোকে যদি ছোৱালীজনীৰ লগত কিবা দিব বিচাৰে, তেন্তে আমি মানা কৰি আপোনালোকৰ মনত দুখ নিদিওঁ। আপোনালোক উঠক বুলি কৈছোঁ নহয়, উঠক। আৰু আপোনালোকৰ এই গুণিজ্ঞানী ল'ৰাটোলৈ এতিয়াই বাহিৰ হওক। তুমি এইবোৰ কি কৈছা? বৰুৱা, আপোনাৰ ছোৱালীয়ে এইবোৰ কি কৈছে? মই কি কৈছোঁ আপোনালোকে বুজি পোৱা নাই নেকি? অসমীয়াতহে কৈছোঁ। তুমি কিন্তু এইটো ভাল কাম নকৰিলা দেই। ইমান ভাল চাকৰি কৰা ল'ৰা এটা তুমি ক'তো নোপোৱা দেই। ভাল চাকৰি কৰে, 4th গ্ৰেডৰ চাকৰি কৰি তেখেতৰ ফুটনি চোৱা। মই 4th গ্ৰেডত কৰোঁ বুলি তুমি কেনেকৈ জানিলা? তোমাৰ খোৱাৰ ষ্টাইলত। মাজনী, তই এইবোৰ কি গাই আছ? তোৰ কি হৈছে মাজনী? ঘৰলৈ অহা আলহীক এনে ব্যৱহাৰ কৰিব পাই জানো? এনেকুৱা আলহীক এনেকৈয়ে ক'ব লাগে। যৌতুক বিচৰা বুদ্ধিটো দেখিলানে নাই? আমিনো ক'ত যৌতুক বিচাৰিলোঁ মাজনী? কিবা যদি দিব তোমাৰ সুখৰ বাবেই দিব। আমাৰ ল'ৰাটোতো অফিচতেই থাকিব। এই কথাটোকে তাই বুজি পোৱা নাই। চাওকচোন, আপোনালোকে তাইক বুজাওকচোন। যি বুজিব লাগে ভালকৈ বুজিলোঁ। এতিয়াই আপোনালোক আমাৰ ঘৰৰ পৰা বাহিৰ হৈ যাওক। দৰকাৰ হ'লে মই বিয়া নোহোৱাকৈ থাকিম, তথাপিও আপোনালোকৰ ল'ৰাৰ লগত মই বিয়া নহওঁ।
চাহ খাওক। আপোনাক মই কথা এটা কওঁ। কোৱা। কালি ল'ৰাটোক মাজনীয়ে যি ক'লে মোৰ মতে ভালেই ক'লে। কথাটো পিছত মই নভবা নহয়। ইমান লোভীয়া মানুহৰ ঘৰলৈ আমাৰ মাজনীক কেনেকৈ বিয়া দিওঁ বাৰু? আজিকালি যিহে দিন কাল, বস্তুৰ লোভত মাজনীক কি কৰিলেহেঁতেন ঠিকেই নাই। ঠিকেই কৈছা। আগলৈও নাই পিছলৈও নাই আমাৰ এজনীয়ে ছোৱালী, আৰু এনেকুৱা লোভীয়া মানুহৰ ঘৰলৈ ছোৱালী দিব নোৱাৰি দেই। মই পিছে আৰু এটা কথা ভাবিছোঁ। কি? আপুনি খালি কথাটো সম্পূৰ্ণ নুশুনাকৈ খং নকৰিব। নকৰোঁ বাৰু, কোৱাচোন আগতে। মানে মোৰ মতে পলাশ ল'ৰাটো বেয়া নহয়। তাৰ কথা বতৰা, স্বভাৱ চৰিত্ৰ সকলো ফালৰ পৰাই ভাল। তাতে গাঁৱৰে যেতিয়া মাজনী সদায় আমাৰ চকুৰ আগতে থাকিব। কি কথা কোৱাহে? দেখাই শুনাই ভাল বা চকুৰ আগত থাকিব বুলি কেই কিছু নোহোৱা চাল চিকা ভিকৌটোলৈ মোৰ ছোৱালী বিয়া দিম নেকি? পলাশ এতিয়া অকলশৰীয়াহে, ভিকহু নহয়। মানে কালি যে সি এপইণ্টমেণ্ট লেটাৰখন দেখুৱাইছিলে, আপুনি চাইছিলে নে নাই? মই নাচালোঁ নহয়। কি আছিলে তাত? মই চাইছিলোঁ। সি স্বাস্থ্য বিভাগত ভাল পোষ্ট এটাত এপইণ্টমেণ্ট পাইছে। কি কোৱাহে? অঁ, সেইবাবেই কৈছোঁ। তাতে মাজনীয়েও তাক ভাল পায়। অৱশ্যে ল'ৰাটো ভাল আৰু কেই কিছু নোহোৱা ল'ৰা, আৰু মাজনী চকুৰ আগতে থাকিব। মাজনীয়ে কষ্টও নাপাব। তাকেইতো, তাইক বিয়া দিয়া যেনেই নালাগিব। কথাটো চিন্তা কৰি চাব পাৰি। এটা কাম কৰাহে। কি? এই বিয়েনক পঠিয়াই তাক মাতিছে বুলি ক'ব। হ'ব দিয়ক। ঐ, তোক বৰদেউতাই মাতিছে, ব'ল। কেলে? নাজানো, তই ব'ল না। মই কিবা এটা পিন্ধি আছোগে ৰ। খুলিবি না নোখোলা? তৰা! দুৱাৰ খোল। মাজনী! মাজনী, দৰজা দুৱাৰ খোল বুলি কৈছো, খোল। ঐ, শুনিছনে নাই? দুৱাৰ খোল বুলি কৈছো নহয়। তৰা খোল আকৌ। তৰা কি হ'ল জানো? ঐ, মাজনী। ইমান সময় ভিতৰতে সোমাই আছে, মাতি আছো নাই মতা। তই এবাৰ মাতচোন, কিজানি তোৰ মাতটো শুনিলে তৰা! মাতে। অ' তৰা! তৰা! অ' তৰা! দৰজাখন হেৰি, খোলচোন। মোৰ কিন্তু ঐ, বিৰাট তৰা! ভয় লাগিছে। এনেকৈ চাই তৰা! থকাতকে দৰজাখনকে ভাঙি দিয়ক নহ'লে। ৰ'বাচোন, চিঞৰ বাখৰ কৰি নাথাকিবা। তাই মোৰ ছোৱালী, তাই পটকে বেয়া কাম এটা কৰিব নোৱাৰে নহয়। অ' তৰা! ৰ'বচোন, মই তৰা! কিবাকে পিছফালৰ ভেণ্টিলেটৰৰ পৰা চাই আহোঁগৈ। মাজনী, অ' মাজনী, দৰজাখন খুলিচোন, চাইচোন কোন আহিছে। তৰা! অ' তৰা! দৰজাখন খোলচোন। কিয় এনেকুৱা কৰিছ? মাজনী, অ' মাজনী, তই দৰজাখন খোলচোন। তই ভবা মতে সকলোখিনি হ'ব, চিন্তা নকৰিবি। দৰজাখন খোলচোন। তৰা! অ' তৰা! ঐ মাজনী, খোল আকৌ দৰজা। মাজনী, তৰা! মাজনী শুনচোন। তই এনেকে তৰা! কৰি থাকিলে কেনেকে হ'ব বাৰু? তই যদি এনেকুৱা কৰি থাক, তৰা! মই পলাশৰ লগত তোৰ বিয়াৰ কথা কেনেকৈ তৰা! পাতিম? মা, পিতাই সঁচাকৈ কৈছেনে? মই ঠিকেই কৈছো মাজনী, আৰু পলাশৰ যদি আপত্তি নাই, মই তোক পলাশলৈকে বিয়া দিম। পিতাই? কিন্তু কথা এটা হ'ল নহয়, মানে মই এতিয়া বিয়া পাতিব নোৱাৰিম নহয়। কিন্তু কিয়? মানে চাকৰিত জইন কৰিবলৈ এপইণ্টমেণ্ট লেটাৰ এখনেই নাই নহয়। আপুনি সেইদিনা পেলাই দিলে। চাকৰিত জইন কৰাৰ লগত বিয়া পতা নপতাৰ কি সম্পৰ্ক আছে? সেইখনতো তই পাছতো উলিয়াই ল'ব পাৰিবি। পাৰি, কিন্তু অলপমান সময় লাগিব নহয়। মানে এপইণ্টমেণ্ট লেটাৰখন উলিয়াই চাকৰিত জইন কৰি দৰমহা গোটাই বিয়া পতালে অলপমান সময় লাগিবই দেচোন। এইখন ল তোৰ এপইণ্টমেণ্ট লেটাৰ। আৰু আমি তোক 2 এদিনতে বিয়া পাতিবলৈ কোৱা নাই নহয়। ঠিকেই, আগতে চাকৰিত জইন কৰি ল, 2-4 মাহৰ পাছত বিয়াৰ চিন্তা কৰিবি। আচলতে কথাটো মই তৰাকহে কৈছোঁ। তাই মানে এনেও মোক বহুত দম দি থাকে। এতিয়া আপোনালোকৰ পৰা গ্ৰীণ ছিগনেল পালে যেতিয়া আৰু তাই মোৰ লগত কি কৰে ঠিক নাই। সেইকাৰণে কথাটো আপোনালোকৰ আগতে চিঙা কটা কৰি থৈছোঁ।